নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় কুশলে আছা। আজি আমাৰ সমাজ বিজ্ঞান বিষয়ৰ প্ৰথম পাঠটো তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে কিতাপখন উলিয়াই লোৱা, মন দি শুনিবা হওক দেই। আজি আমাৰ এই সমাজ বিজ্ঞানৰ প্ৰথম অৰ্থাৎ 1 নম্বৰ পাঠটো হ'ল প্ৰাকৃতিক সম্পদ। এই প্ৰাকৃতিক সম্পদনো কি তাক জানিবলৈ হ'লে আমি প্ৰথমেই ক'ব লাগিব যে মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। মানুহৰ উপকাৰত কি আহে বা মানুহৰ কামত বা ব্যৱহাৰযোগ্য বস্তু কি, সেইবিলাক হ'ল মাটি, পানী, বতাহ, খনিজ পদাৰ্থ আদি, নহয়নে বাৰু? এই আটাইবোৰেই আমাক প্ৰকৃতিয়ে অৱদান দিছে, অৰ্থাৎ প্ৰকৃতিৰ উপযোগী সম্পদ এইবিলাক। সেইকাৰণে আমি ইয়াকে প্ৰাকৃতিক সম্পদ বুলি কওঁ। এতিয়া চোৱাচোন, প্ৰাকৃতিক সম্পদ এনেধৰণে আমি দেখুৱাব পাৰোঁ যে উপাদানবিলাকক মাটি, পানী, বতাহ, উদ্ভিদ, খনিজ পদাৰ্থ, বন্যপ্ৰাণী, এইবোৰ প্ৰকৃতিৰ অমূল্য অৱদান। এইখিনি নহ'লে আমি প্ৰাণীবিলাক জীয়াই থাকিব নোৱাৰোঁ, বসবাস কৰি থাকিব নোৱাৰোঁ। এই সকলোখিনি সম্পদৰ অৰ্থাৎ প্ৰাকৃতিক সম্পদৰ গুৰুত্ব, ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ বিষয়ে চমুকৈ তোমালোকৰ লগত আজি আলোচনা কৰিম। এতিয়া সকলোখিনি উপাদানৰ বিষয়ে আমি আলোচনা নকৰিলেও প্ৰথমে মই এই মাটিৰ কথাকে ক'বলৈ ওলাইছোঁ, অৰ্থাৎ মাটি বা ভূমি। পৃথিৱীৰ উপৰিভাগৰ 29% হ'ল মাটি, বুজিলানে? 29%হে মাটি। এতিয়া এই ভূমি বা মাটি জীৱজগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰতে নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰি আমাৰ কৃষি কাৰ্য চলে, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই একেবাৰে সীমিত। কাৰণ মানুহৰ জনসংখ্যা পৃথিৱীত কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল, কিন্তু বৰ্তমান জনসংখ্যা বৃদ্ধিৰ লগে লগে বা বাঢ়ি অহাৰ লগে লগে সেই অনুপাতে ব্যৱহাৰযোগ্য বা ব্যৱহাৰ উপযোগী মাটিৰ অভাৱ হ'বলৈ ধৰিছে। এতিয়া আমি ভূমিৰ ব্যৱহাৰ কেনেধৰণে কৰিছোঁ? সাধাৰণতে আমি কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহৃত হয়। ভূমি বা মাটি ব্যৱহাৰ কৰোঁতে মানুহে ঠাইখিনিৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস, বনজ, খনিজ সম্পদ আদিৰ স্থিতি তথা তাৰ অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰাকৃতিকভাৱে সুবিধাজনক কোনো এঠাইত জীৱন নিৰ্বাহ কৰি থকা মানুহৰ কাষলৈ ক্ৰমান্বয়ে অইন ঠাইৰ মানুহৰ আগমন ঘটে। এনেদৰে লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ আহিলে এটা সময়ত ব্যৱহাৰযোগ্য ভূমিৰ নাটনি নহ'বনে বাৰু? ভাবি চোৱাচোন তোমালোকে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমভূমি অঞ্চলৰ কথাকে। এই অঞ্চল কৃষিকাৰ্য আৰু বসবাসৰ বাবে উপযোগী। ইয়াত বসতি ঘন। আনহাতে পাহাৰীয়া অঞ্চলত স্থায়ী কৃষি, উদ্যোগ, যাতায়াত আদিৰ সুবিধা কম হোৱাৰ বাবে তুলনামূলকভাৱে বসতি যথেষ্ট পাতল। বৰ্তমান এহাতে যেনেধৰণে জনসংখ্যা বৃদ্ধি হৈছে আৰু আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদাও বাঢ়িছে। তোমালোকে জানানে যে ইয়াৰ ফলত অত্যধিক মাটিৰ ব্যৱহাৰ আৰু অপব্যৱহাৰো হৈছে। এনেবোৰ কাৰণতে পৰিৱেশৰ ভাৰসাম্যও বিনষ্ট হৈছে। অৰণ্য এখন ধ্বংস কৰি যদি নগৰ এখন গঢ়ি তোলা হয়, চোৱাচোন তেতিয়া কি হ'ব বাৰু? নাইবা খেতিৰ বাবে উপযুক্ত পলসুৱা ভূমিত যদি উদ্যোগ স্থাপন কৰা হয়,
তেনেহ'লে সেই ঠাইৰ স্বাভাৱিক পৰিৱেশ বিনষ্ট নহ'বনে? নিশ্চয় হ'ব। পাহাৰসমূহৰ মাটি যধে মধে কাটি বসতি গঢ়ি তোলাৰ ফলত ভূমিস্খলন হৈছে, পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বিপদো আহিছে। আমাৰ মানৱ সভ্যতালৈ বিপদ নামি আহিছে। এতিয়া আমি গ্ৰামাঞ্চলত ভূমিৰ ব্যৱহাৰ কেনেধৰণে কৰিছোঁ। গ্ৰামাঞ্চলত কৃষকৰ বাবে মাটিয়েই জীয়াই থকাৰ একমাত্ৰ সম্বল। এই মাটিত কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। কৃষিকাৰ্যৰ বাবে বহুতে বননি, ঘাঁহনি আদি উভালি বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে। এনে কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা বৰ বেছি ভবা নহয়। আচলতে সামাজিক, অৰ্থনৈতিক পৰিৱেশৰ কথাবোৰ বিবেচনা কৰিহে ভূমিভাগ ব্যৱহাৰ কৰা উচিত। তাৰপিছত আহিলোঁ আমি নগৰ অঞ্চললৈ। নগৰ অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আমি কেনেধৰণে কৰিছোঁ। নগৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি হয়। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য, উদ্যোগ, ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি বা বন্যভূমি আদিলৈ নগৰ প্ৰসাৰিত হয়। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল ভূমিস্খলন, খহনীয়া আৰু মৰুকৰণ। মৰুভূমি অঞ্চল হৈছে বেছি। ভূমিৰ অৱক্ষয় হৈছে আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই এই ভূমি বা মাটিৰ বিষয়ে বা ব্যৱহাৰৰ বিষয়ে চমুকৈ এয়াকে ক'লোঁ আৰু পিছৰ পাঠত আমি পিছৰখিনি আলোচনা কৰিম। আৰু তোমালোকে এই ভিডিঅ'টি ধুনীয়াকৈ শুনিবা আৰু পাৰিলে বহীত লিখি নিবা। পিছৰ পাঠত আমি পিছৰখিনি আলোচনা কৰিম। আৰু বৰ্তমান ক'ভিড পৰিস্থিতিৰ কাৰণে তোমালোকে সঘনাই চাবোনেৰে হাত ধুই থাকিবা দেই। আজিলৈ পাঠ সামৰিছোঁ।